নমস্কাৰ, মই পূৰবী আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছেনে মাছৰ লগত আৰু এয়া আলু পিঁয়াজ জলকীয়া কাটি থৈছোঁ আৰু এয়া মাছৰ লগত ঔটেঙা জোল বনাম। চাই থাকিব দেই আপোনালোকে। আলু ভাজিবৰ কাৰণে তেল পিঁয়াজ জলকীয়া দি লৈছোঁ, অলপ ভাজিব লাগিব। মাছ ফ্ৰাই হৈ গৈছে, দেখিছেনে? আলু দিছোঁ আৰু অকণমান টাইম ঢাকন মাৰি থৈছোঁ অকণমান সিজিবৰ কাৰণে। আৰু এয়া ভজা অকণমান লৰাই দিব লাগিব। আৰু এয়া হৈ গ'ল আলু ভজা। এতিয়া মাছ দি দিম ইয়াত। আৰু এয়া হৈ গৈছে ভজা। পানী দিম আৰু ইয়াত তাৰপৰা সিজাম। তাৰপাছত সিজোৱাৰ পাছতহে দেই ঔটেঙা দিব লাগিব। আৰু এয়া ৰং নিমখ দিছোঁ। এতিয়া ঢাকন মাৰি উতলাম আৰু তাৰপাছত ঔটেঙা দিম দেই। আৰু এয়া হৈ গৈছে সিজোৱা। এতিয়া ঔটেঙা দিম, দেখিছেনে? আকৌ অলপমান সময় সিজাম যেতিয়ালৈকে তৰকাৰী সম্পূৰ্ণ হয় নহয়। আপোনালোকে ঔটেঙা মাছৰ জোল কেনেকৈ বনায় কমেণ্ট কৰি জনাবচোন দেই। মই কিন্তু এনেদৰেই বনাওঁ। আৰু এয়া জীৰা পিচি থৈছোঁ, জীৰা দিম তৰকাৰীত। জীৰা দিছোঁ দেই। আৰু এয়া মই মাছৰ ঔটেঙা জোল এনেদৰে বনাওঁ। আৰু ভিডিঅ'টো চাই কেনে পালে, যদি ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।